নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম আপোনালোকৰ মোবাইল ফোনটো কেনেকৈ আপোনালোকে সেফটিত ৰাখিব। অৰ্থাৎ কোনোবাই লাৰিলে আপোনাৰ মোবাইল ফোনটো কেনেকৈ গম পাব যে আপোনাৰ মোবাইল ফোনটো কোনোবা এজনে লাৰি আছে। আহকচোন চাওঁ বন্ধুসকল। ইয়াৰ বাবে প্লে ষ্টৰত এটা এপছ পোৱা যায়। এপছটোৰ নাম হৈছে ডোন্ট টাচ। এইটো এপছ মই ডাউনলোড কৰিছোঁ, আপোনালোকে ডাউনলোড কৰি ল'ব। এই এপছটোত আপুনি প্ৰথমতে এনেকুৱাকৈ আহিব। ইয়াত মেনু থাকিব। ইয়াত আপুনি ছেটিংছত যায় পিন থ'ব পাৰিব আপোনাৰ যি ইচ্ছা সেইমতে থৈ আপুনি অ'কে কৰিব। তাৰপিছত আপুনি ষ্টাৰ্ট কৰি মোবাইল ফোনটো ষ্টাৰ্ট কৰি বন্ধ কৰি থৈ দিব য'তে থয়। ইয়াৰ পিছত আপোনাৰ মোবাইল ফোনটো যেতিয়াই লৰিব তেতিয়াই আপোনাৰ মোবাইল ফোনটোত এটা সাউণ্ড প্লে হ'ব। চাব, মই মোবাইল ফোনটো লৰাই দিম। এইটো চাওক আপোনাৰ মোবাইল ফোনটোত কেনেকুৱাকৈ সাউণ্ড হৈছে। ইয়াৰ পিছত আপুনি যেতিয়ালৈকে নাহে তেতিয়ালৈকে তাৰপিছত ষ্টপ কৰি এই সাউণ্ডটো বন্ধ কৰিব। আৰু এই সাউণ্ডটো প্লে হোৱাৰ লগে লগে আপুনি গম পাব যে আপোনাৰ মোবাইল ফোনটো কোনোবা এজনে লাৰিছে, আৰু আপুনি সেই সময়তে গৈ সেই মোবাইল ফোনটো আপুনি লৈ আহিব পাৰিব। গতিকে বন্ধুসকল, আমাৰ এই ভিডিঅ'টো আপোনালোকৰ আজি কেনেকুৱা লাগিল আমাক জনাব।